মানে ৰুদ্ৰসিংহ তেওঁ এই বস্তুটো বাঁহ আৰু কাঠেৰে বনাইছিলে এনেই টেম্পৰেৰীকৈ খেল ধেমালি হয় বা বিহু চিহু ইত্যাদি কিবা কিবি হয় সেইবিলাক বস্তু মানে ইয়াৰ পৰাই চাই থাকে আৰু বিহুৰ দিনত বহুত মানুহ মানে ইয়াত আহিব নোৱাৰিলে কাৰণ সেইটো সময়ত পূৰা জাম হৈ গ'ল অকণমান গম পাইছেনে প্ৰাইভেচি লাগে এই ৰংঘৰ পাই গ'লহি ইয়াতে কোনফালে এইফালে যাম নেকি অঁ আজিও মানুহ আহি আছে আৰু বিহুৰ ছিজনত কিবা প্ৰগ্ৰেম হৈ গৈছে ইয়াত পৰহি ৰাতি নহয় জানো অঁ অ'কে ইয়াতে আমি পাৰ্ক কৰিম টিকট কাটিব লাগিব নেকি আজি ইয়াত পেণ্ডেলটো দেখিছে আপোনালোকে ইয়াত বিহুৰ প্ৰগ্ৰেম হৈ গৈছে যে বিহুত এতিয়া ভাঙি আছে আৰু তেওঁলোকে আৰু মানুহ এতিয়াও দেখিছেনে পূৰা ভিৰ হৈ আছে একদম মই বিহুত আহিম বুলি ভাবিছিলোঁ ইয়াৰ ঘৰলৈ ই ক'লে পূৰা একদম শিৱসাগৰ ভিৰ হৈ থাকে নেপামহি বুলি তো সেইকাৰণে মই নাহিলোঁ আৰু এইটো চাইডে কিবা এটা কাৰণত গেটটো বন্ধ কৰা আছে তো আমি এইফালে যাব লাগিব য'ত গাড়ী পাৰ্ক কৰিবলৈ আছে যে ব্যৱস্থা এইফালে যাওঁ নেকি আমি অঁ ব'লা অঁ দেখিছে ইমান ক্লিন হৈ আছে গোটেই পৰিৱেশটো এতিয়া আমি সোমাই আহিছোঁ ইয়াতে কালি এইটো কাছৰা আজি লেতেৰা আছিলে এতিয়া চাফা কৰি আছে ইয়াত অঁ সেইকেইটা কেতিয়া বনালে মই আজি দেখিছোঁ অঁ হয় ন ইয়াত তেওঁলোকে ভাগি আছে একো নাই চাৰিয়া লাগিছে হেণ্ডচাম আছে মানুহ দেই হেণ্ডচাম সঁচাকৈ সেইটো সঁচাকৈ এইকেইটা কি বস্তু হয় এইকেইটা পানী চানী ওলাই আছে নহয় জানো এইফালে মানে পানী ওলাই যায় এনেই কাম নকৰে বুলি কৈছে এইটো কি বস্তু অঁ নলা হয় দিয়া নমস্কাৰ মই আছোঁ ৰংঘৰৰ বাকৰিত আৰু আপোনালোকে সেইফালে দেখিব পাইছে অলপ দেখাই দিয়া তো ইয়াত মানে যোৱাকালি বিহু হৈ গৈছিলে বিহুৰ প্ৰগ্ৰেম তো আজি সেইবিলাকে অলপ ভাঙি আছে আৰু মানুহ এতিয়াও আহি আছে তো ৰংঘৰৰ বিষয়ে দুটামান ফেক্টছ আপোনালোকক কৈ দিছোঁ ৰংঘৰটো স্বৰ্গদেউ প্ৰমত্ত সিংহই বনাইছিলে কিন্তু তাৰ আগতে মানে ৰুদ্ৰসিংহ তেওঁ এই বস্তুটো বাঁহ আৰু কাঠেৰে বনাইছিলে এনেই টেম্পৰেৰীকৈ কিন্তু পাছত তেওঁৰ পুত্ৰ প্ৰমত্ত সিংহই ভালদৰে এনেকৈ বনাইছে আৰু ইয়াৰ যিটো আপোনালোকে ওপৰত দেখিব পাইছে ওপৰত দেখা দিছে অলপ ওপৰত যিটো দেখিব পাইছে সেইখন মানে ওলোটা নাওখনৰ নিচিনা লাগে আৰু এই ষ্ট্ৰাকচাৰটো মেইনলি খেল ধেমালি উপভোগ কৰিবলৈ ইউজ কৰিছিলে আৰু ইয়াত দেখিছে আপুনি ইমান ডাঙৰ পথাৰ তো ইয়াত মানে আগৰ দিনত ম'হৰ যুঁজ কিবা চৰাইৰ যুঁজ ইত্যাদি বিভিন্ন প্ৰকাৰৰ খেল হয় আৰু তাতে ৰজা আৰু মন্ত্ৰীসকলে বহি পেলাই এই গোটেই খেল উপভোগ কৰে ঠিক আছে আৰু এটা ইম্পৰ্টেণ্ট ফেক্টছ হ'ল যে এই আপোনাৰ যিটো ষ্ট্ৰাকচাৰটো এইটো আপোনাৰ এই যিবিলাক আমাৰ আগৰ থলুৱা সামগ্ৰী যেনেকৈ হাঁহ কণী বৰা চাউল এই আপোনাৰ ধূনা ইত্যাদিবিলাক বস্তু ইউজ কৰি পেলাই তেওঁলোকে বনাইছিলে আৰু ইয়াত যিবিলাক ইটা ইউজ কৰাইছে সেইবিলাক ট্ৰেডিশ্যনেলি বনোৱা হৈছে আৰু ৰংঘৰটোৰ দেৱালত আপোনালোকে বিভিন্ন ধৰণৰ দেৱ দেৱীৰ মূৰ্তি এনেকৈ বনোৱা দেখিবলৈ পাব আৰু মানুহ প্ৰায় এতিয়াও আহি আছে ইয়াত দেখিছে ইমান ডাঙৰ পথাৰখন ইয়াতে মানে খেল ধেমালি হৈছিলে আৰু ইয়াত ৰজাসকলে বহি পেলাই চাই আছে অ'কে ঠিক আছে এতিয়া আমি ৰংঘৰৰ ওপৰলৈ উঠি যাম এইটো অলপ ডেঞ্জাৰ আছে দেই বস্তুটো এইটো সৰু ল'ৰা ছোৱালীৰ অকণমান দিগদাৰ হৈ যাব পাৰে কাৰণ ষ্টেপবিলাক বেছি গেপ আছে আৰু বাবু তো ইয়াৰ পৰা এনেকৈ মানে ৰজাজনে তাত খেল কি হৈছে কি নহয় চাগে এইবিলাক চাগে পাছত লগাই দিছে হয় নহয় এই ৰেলিংটো মানে পাছত লগাই দিছে চাগে অঁ স্বৰ্গদেউ মানে ইয়াত যি যি তাত খেল ধেমালি হয় বা বিহু চিহু ইত্যাদি কিবা কিবি হয় সেইবিলাক বস্তু মানে ইয়াৰ পৰাই চাই থাকে আৰু
আৰু ইয়াত তেনেকুৱা কেইবাটাও ফল আছে আপোনালোকে বাহিৰৰ পৰা দেখিছিলে চাগে এইফালেও আছে মই যেতিয়া কেইবা বছৰ আগতে ইয়ালৈ আহিছিলোঁ তেতিয়াহ'লে এই পিছফালে আপোনালোকে যিখন পথাৰ দেখিছে নহয় এইখন একদম খালী হৈছিলে কিন্তু বৰ্তমান এতিয়া কিবা দেখিছোঁ কিবা কনষ্ট্ৰাকশ্যন চলিব চাগে নহয় জানো সেই কিবা ঘৰ চৰ মানিছে নেকি সেই ফিল্ডখন দেখিছে আপোনালোকে জুম কৰিছোঁ অলপ এইখন অ'কে আৰু এইবিলাক ইয়াত অলপ এইটো হেৰি চৰকাৰে কিবা কুটিং কৰি দিছে চাগে বস্তুটো ডিষ্ট্ৰাকশ্যন নহ'বৰ কাৰণে অৰিজিনেল যিটো লেয়াৰ আছিলে তাৰ ওপৰত এই আপোনাৰ মজা কথা হৈছে আৰু আপোনালোকে যদি ভৱিষ্যতে ৰংঘৰ বা যিকোনো পুৰণি কীৰ্তিচিহ্ন ভ্ৰমণ কৰে তেতিয়াহ'লে আপোনালোকে এইটো কথা ধ্যান ৰাখিব যাতে আপোনালোকে তাত নিজৰ নাম স্বামীত্ৰীবিলাক যিখন লিখি থৈ নাহে কাৰণ এইবিলাক হৈছে আমাৰ অসমৰ ইতিহাস আমাৰ গৌৰৱ আৰু এইবিলাক যদি এনেকৈ ধ্বংস হৈ যায় তেতিয়া নিশ্চয় বেয়া লাগিব পূৰা জাম হৈ গৈছিলে ন পূৰা যাম মই দেখিছোঁ সেইটো ফেচবুক ডবল যাম বিহুৰ দিনত বহুত মানুহ মানে ইয়াত আহিব নোৱাৰিলে কাৰণ সেইটো সময়ত পূৰা জাম হৈ গ'ল আপোনালোকে দেখিছে চাগে ফেচবুকত বা নিউজত চিউজত ক'ৰবাত তো সেইকাৰণে মানে মানুহ ইমান ভিৰ হৈ আছে তো আমি বহিম বুলি ভাবিছিলোঁ বৰ্তমান এখনো বেঞ্চ মানে খালীয়ে নাই কি কৰে উপায় নাই বহুত গৰম উঠিছে মানে আজিৰ দিনটো হয় এইটো আগৰ পৰা থকা নাই নে নিজে বনাইছে এতিয়া মানে হয় এইটো মানে কাৰণ এইটো অৰিজিনেল সেইটো এটা মাতা আহিছে দেখিছে নাই ভিতৰত খোখোলা হৈ আছে বহুত গৰম দি থাকিব পৰা নাই মানে কিবা এটা খাবলৈ ঠাণ্ডা কিবা এটা বোলে এই আমি ৰংঘৰৰ পৰা বিদায় লৈছোঁ এতিয়া আমি ক'ত যাম ৰংঘৰৰ একদম কিনাৰতে থকা আপোনাৰ তলাতল ঘৰলৈ তাত যাওঁ মানে মানুহ বেছি আহিলে এনেই ভাল নালাগে মানে অলপমান গম পাইছেনে প্ৰাইভেচি লাগে প্ৰাইভেচি লাগে বোলে এইটো স্বৰ্গদেউ নেকি মই প্ৰাইভেচি লাগে তো প্ৰাইভেচিটো পোৱা নহ'ব কাৰণ এইটো চবৰে আহিব পাৰে ইয়াত নহয় জানো তো সেইটো এক্সপেক্ট কৰাটো এইটো মূৰ্খামি কথা গতিকে আমি গৈছোঁ আৰু তলাতল ঘৰ বাই বাই ৰংঘৰ আৰু এটা কথা ৰংঘৰ আছে আপোনাৰ ৰংপুৰ এইটো বাবা এইটো ৰংপুৰ নহয় জানো এইটো ৰংপুৰত আছে জেগাখন ৰংপুৰ হয় এই ৰংঘৰটো য'ত আছে এইখন মেইন গেট আছিলে যোনফালে আমি সোমাই আহিব নোৱাৰিলোঁ কাৰণ এখন কিবা কাৰণত বন্ধ কৰা আছে ঠিক আছে তো বাই বাই দেউতা কৈছে ইয়াতে আপোনালোকে দেখিছে কিবা ফুড কাৰ্ট আছে তো আপোনালোকে যদি আহে এইফালে তো ইয়াতে কিবা কিবি খাই ল'ব পাৰিব দেই অ'কে এইবাৰ বেগ চেগ আছে কিবা চিপছ কুৰকুৰে পানী পুচকা